এইটোৱে ক'ম যে আমাৰ বন কৰ্মীসকলে গাৰ্ডসকলে বা আমাৰ অন্যান্য বনৰ আমাৰ ফৰেষ্টৰ কৰ্মীসকলে খুব নিস্বাৰ্থভাৱে আৰু খুব কষ্টেৰে তেওঁলোকে আমাৰ ডিউটি কৰি আছে। মই তেখেতসকলৰ শলাগ লৈছোঁ আৰু তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু এতিয়া আজিৰ এই সময়খিনিত গোটেই মই ইয়াৰ আগত আমাৰ যিটো বুঢ়াপাহাৰ ৰেঞ্জ তাতো মই অলপ সময় ৰৈছিলোঁ। তাৰপিছত আজি এতিয়াতো পূব হালদিবাৰী এইটো ৰেঞ্জতো ৰ'লোঁ। গতিকে সকলোতে দেখি আহিছোঁ ৰাস্তাত আমাৰ ফৰেষ্ট গাৰ্ডসকলে ডিউটি কৰি আছে ভাল ধৰণে। আৰু মই আগে পিছেও দেখিছোঁ, কিন্তু আজি অলপ বেছিকৈ মন কৰিছোঁ বিভাগীয় মন্ত্ৰী হিচাপে। গতিকে এখেতসকলৰ মই শলাগ লৈছোঁ আৰু এখেতসকলৰ যিটো কষ্ট তেওঁলোকে কৰি আছে এই বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে, এইটো সঁচাকৈ ধন্যবাদৰ পাত্ৰ তেওঁলোক। আৰু মই বহুত ধন্যবাদ দিছোঁ তেওঁলোকক। চেন্সৰ কেমেৰাৰ যিটো আজি ইয়াতে ব্যৱস্থা হৈছে এইটো অতি ভাল হৈছে, এইটো অত্যাধুনিক। গতিকে ইয়াতে কিছুমান স্পীড লিমিট বান্ধি দিয়া আছে। ক'ৰবাত 37 কিলোমিটাৰ পাৰ আৱাৰ আছে, ক'ৰবাত 50 কিলোমিটাৰ পাৰ আৱাৰ আছে, এনেকুৱা ধৰণৰ বান্ধি দিয়া আছে। গতিকে যিবিলাক গাড়ী ইয়াতকৈ অভাৰ স্পীডত যায়, গতিকে সেই ৰেকৰ্ডবিলাক ইয়াতে চেন্সৰ কেমেৰাত ধৰা পৰিলে ইয়াৰ পৰা ৰিপৰ্টটো আমি আমাৰ DFO অফিচে পায় আৰু DFO অফিচে এইটো পুলিচৰ লগত টেক আপ কৰি তাৰ পৰা চালানৰ ব্যৱস্থা কৰি দিয়া হয়। কাৰণ ইয়াতে চেন্সৰ কেমেৰাৰ গাড়ীৰ নম্বৰ সকলো ইয়াতে ডিটেইলছ আহি যায়। আৰু তাৰ উপৰিও যিবিলাক অঞ্চলত এতিয়া জন্তু পাৰ হয়, গড়ে হওক, হাতীয়ে হওক বা অন্যান্য জন্তু পাৰ হয়, গতিকে এই চেন্সৰ কেমেৰাত সেইটোও দেখা পোৱা যায়। গতিকে তাত এইটো এটা বৰ ভাল লাগিল আজি চেন্সৰ কেমেৰাৰ এই ছিষ্টেমটো, যে য'ত জন্তু পাৰ হোৱাৰ লগে লগে তাত ৰঙা লাইট এটা জ্বলে। 6 জেগাত এনেকুৱা ধৰণৰ ব্যৱস্থা ইয়াত আছে। আৰু আগন্তুক দিনত হয়তো আমি এইটো আকৌ বৃদ্ধি কৰিব লাগিব পাৰে। গতিকে এই 6 জেগাত তেওঁলোকে জন্তু যিফালেদি পাৰ হয় ইমিডিয়েটলি গাড়ী গৈ থাকিলে গাড়ীত মানে সেই 6 জেগাত মানে ৰঙা লাইট জ্বলি যায়, তেতিয়া গাড়ীখন ৰৈ দিব লাগে। হালধীয়া লাইট জ্বলিলে গাড়ীখন লাহে যাব লাগে বা অলপ, আৰু গ্ৰীণ লাইট জ্বলি থাকিলে গাড়ীখন যাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ ইয়াতে অট'মেটিক চেন্সৰ ব্যৱস্থা আছে, কেমেৰাৰ ব্যৱস্থা আছে। আৰু এইটো বহুত ভাল হৈছে, এইটো অত্যাধুনিক। আৰু এতিয়া আমাৰ 6টা ঠাইত আমাৰ কেমেৰা ফিট কৰা আছে ইয়াতে। আৰু প্ৰয়োজন হ'লে হয়তো আমি ইয়াতকৈ আৰু বেছি কেমেৰা ফিট কৰিব লাগিব পাৰে। চালকসকলৰ প্ৰতি মই এইটো কথাই আহ্বান জনাম যে সকলোৱে যাতে ইয়াতে যিটো নিৰ্ধাৰিত স্পীড লিমিট আছে, এই স্পীড লিমিটটো সকলোৱে যাতে মানি চলে। আৰু যিখিনি কৰিডৰ আছে ইয়াতে, ক'ৰবাত এলিফেণ্ট কৰিডৰ আছে, ক'ৰবাত গড়ৰ কৰিডৰ আছে। গতিকে এইবিলাকত আমাৰ প্ৰত্যেক চালকসকলে যাতে গাড়ী যিসকলে চলায়, গতিকে তেওঁলোকে যাতে এই নীতি নিয়মখিনি মানি চলে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাম। বানৰ প্ৰস্তুতিটো বুজ লৈছোঁ। আৰু আমাৰ আজি ডাইৰেক্টৰ আছে আমাৰ লগত। তো ডাইৰেক্টৰ ৰাতিপুৱা তেওঁ এটা ছাৰ্ভে কৰি আহিছে এটা অঞ্চলৰ, বিভিন্ন অঞ্চলৰ। গতিকে সম্ভাৱ্য বান পৰিস্থিতিৰ সম্পৰ্কে আমি বুজ লৈছোঁ। আৰু এই সম্পৰ্কত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি ব্যৱস্থা ল'ব লাগে ইয়াতে ডাইৰেক্টৰৰ অধীনত, গতিকে এই ব্যৱস্থাখিনি তেখেতসকলে লৈছে। গতিকে আগন্তুক দিনত ফ্লাডৰ ক্ষেত্ৰতো যিখিনি ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিভাগৰ তৰফৰ পৰা। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. বোকাখাত জাতীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ নামভৰ্তিকৰণ চলি আছে। অভিজ্ঞ শিক্ষক, ডিজিটেল ক্লাছৰুম, বিজ্ঞানগাৰ আৰু কেণ্টিনৰ সুবিধা। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমেৰে চলিব পাঠ্যক্ৰম। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90% নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ লগতে 75% নম্বৰ প্ৰাপ্ত দৰিদ্ৰ সীমাৰেখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তি মাচুল 50% ৰেহাইৰ ব্যৱস্থা। যোগাযোগ কৰক বোকাখাত জাতীয় বিদ্যালয় 7002027098 আৰু 7002256387। Love You Resort Kaziranga. For assistance and bookings, talk to 88222311
6363.